আজি মানে মাছ ধৰিবলৈ গৈছোঁ ৰাতিপুৱাই পুখুৰী এটা আছিল এনেকৈ মিলি পেলাই মানে অসমৰ মানুহ ৰাতিপুৱাই মাছৰ কাৰণে লৈছোঁ মাছ মানে ৰাতিপুৱা শুই উঠাও দিগদাৰ আৰু বাইক চলোৱাটোতো বহুতেই দিগদাৰ হ'লেও ঠাণ্ডা 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 যদিও উপায় নাই পুখুৰী চাবলৈ গৈ আছোঁ। আপোনালোকো আহি থাকক মোৰ লগে লগে কি হয় চাই থাকক ভিডিঅ'টো। ক'ত ইয়াত নে তাত লোহি ফাইনেলি মাছৰ জেগা পথাৰৰ মাজত একেবাৰে পুখুৰীটো একেবাৰে পথাৰৰ মাজত পুখুৰী পানীও বেছি থাকিব নালাগে। অঁ হা অলপ শুকাব পাৰে মোলৈ ফোন কৰা সময় হ'ল এটা হ'লে বোলে কেইবাটা হ'লে হেৰি দিগদাৰ হয় মিলাবলৈ টাইম হয়তো মেচিন চলি আছে তাত পানী পূৰা এতিয়া পুখুৰীৰ ওচৰ পাই গ'লোহি এইফালে পূৰা পানী মাৰি আছে মেচিনে পানী বৰ বিশেষ বেছি নাই আৰু শুকালেই আমি আহি পাওঁ মানে শুকাই পুখুৰী মাছ ধৰিব পৰা হ'ল আৰু বেছি পানী নাই। পুখুৰী সিঁচাৰ লগতে পিকনিকো খোৱা হৈছে মানে এইফালে আয়োজন হৈছে খানা কিমান কি হৈছে খানাটো খানা এইফালে পূৰা আয়োজন চলি আছে। নাল চাল নাই দেখোন মাংস নিসিজিব এইফালে পূৰা আয়োজন হৈ আছে খানা কেৰাহীটো বহুত নাল চাল নাই কি হয় ঠিক নাই আজি এইফালে পূৰা মাংস কাটি ৰেডি হৈ গ'ল এইফালে ভাতটো হৈ আছে জলকীয়া ভাজিটো আগত বনাই লৈছোঁ তাৰপিছত এইটো মেইনটো বনিব পচালো দি তাত টিকটককৈ তো এইটো কেৰাহী ৰেডি হৈছে নালাগে কেৰাহী ইয়াৰে ভাতটো আমাৰ হৈ গ'ল খাব পৰা মানে সিজি গ'ল মাংসটো সিজিলে আৰু ভাতটো খাব পাৰিম মাংস হ'বলৈ দেৰি আছে আলু বিলাহী কাটিছেহে মাছ আছেই কালি দেউতাই মানে জলকীয়া ভাজিটো হৈছে হ'ব পাৰে হ'লে আৰু জলকীয়া ভাজিটো সিজিছে আৰু ভাতটো আৰু জলকীয়া ভাজিটো হৈছে হেতা কিন্তু বৰ বেলেগ বনাম মেইন ভাজিটো বনালে ভাতটো খাব পাৰি হেতাখন কিন্তু দিছে নাই কেনেকুৱা লাগিছে হেতাখন কেনেকুৱা লাগিছে হেতাখন ঠিকে লাগিছেনে এখন ইয়াৰ নহয় এখন একদম জাপানৰ মই মানে কাৰিকৰ হৈ গ'লো ইয়াত চবেই তাত পুখুৰী হিচাপ ব্যস্ত মই খানা বনাই আছোঁ এইফালে এটা বনাই হ'ল জলকীয়া ভাজি এইটো এতিয়া বনি আছে এইফালে এইকেইটাক মাছ থ'বৰ কাৰণে আনি থোৱা হৈছে মানে তাৰপিছত এইফালে পূৰা জুই দি আছোঁ তাত পূৰা পুখুৰী সিহঁতি ব্যস্ত গোটেই চব মানুহ তাত আছেগৈ মই ইয়াত অকলে খানা বনাই আছোঁ ন টেনশ্যন তাত থকাতকৈ ইয়াত খানা বনাই খোৱাই ঠিক আছে মাজে মাজে খাইও থাকিব পাৰিম 20-20
খোৱাৰ আগত পুখুৰীটো এবাৰ চাই আহোঁ কিমান আছে আৰু শুকাবলৈ মাছটো ভাতটো খাই কৰি মাছ ধৰিম নাই খোৱা হয় চবেই একেলগে খাবলৈ পুখুৰীটো কমপ্লিট শুকাই গ'ল ভাতটো খাই মাছটো ধৰিম এতিয়া ভাতটো খাই লওঁগৈ মস্তি মাংস দিছা নাই পিচ দিছা নাই আছো আছো কৰি আছো পাপু অলপ ভালকে ওলাবি আকৌ টেষ্টটো ঠিকে আছে নে টেষ্টটো ঠিকে আছে ঠিক আছে নে খানা খাই কৰি আহিলোঁ মাছ বাচি থাকোঁতে শিঙি মাছ এটাই দিলে মাছটো বেয়া বিষ অকণমান ধৰি দিছোঁ ভাল লাগিব কাম নাই ভাল নালাগে বেয়া দিলে ফুলি গৈছে দেখোন আঙুলি ৰাইজসকলে মাছ ধৰি আছে দিয়ক মই নানামো দেই পুখুৰীত মোৰ ওপৰতে পাই গ'লোঁ এটাই দিলে এয়াই পাই গৈছে আৰু পুখুৰীত কেলা শিঙি এটা দিলে বেয়া ফুলি গৈছে হা ইয়াত পুঠি মাছ গছ থাকোঁতে এইফালে উঠা মোকো উঠা ময়ো মাছ ধৰি আছো আপুনি খেলা আৰু এইফালে মাছ ইয়াত থোৱা হৈছে ইয়াত অলপেই বেছি হোৱা নাই আৰু ধৰি আছে ৰাইজসকলে আৰু হৈ যাব মাছ এইটোত আছে মাছ 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 আৰু মাগুৰ এনেকৈ থোৱা আছে আপুৰা কি মাছ এইটো বেলেগ মাছ চাকো 25 কেজি উঠি গ'ল ইয়াত দুটা ফুল হ'ব লাগে জানো ফুল হ'লে বাচিলোঁ মানে মানুহ যিমান আছে ফুল হৈ গ'লে আমাৰ মানে হেৰিটো হ'ব লাভটো এই নাই সেইফালে হাৱাত গুচি গ'ল দলি মাৰি গ'ল মানে কি হ'ল কেছটো জুলি এটা মানে বোকাত খাত দলি মাৰি দিলোঁ সেইটো জুলিটো মানুহটো গাতে পৰিলে মানে ক'তনো ৰিংকু হোৱা কোনটো মাছ মানে ধৰি হৈ গ'ল এতিয়া গাড়ী আহিব গাড়ীলৈ কৰি আছোঁ মাছ এতিয়া 11:30 বাজিবলৈ আছে ৰিংকু ঘৰ কোনটো ক'ৰ ৰিংকু ঘৰত গাড়ী ৰাখিছে জানো ইমান দূৰত কেলা গাড়ী থৈছে মাছ গাড়ীটো ঠিক হ'ল মাৰিব নোৱাৰি পুঠি হৈ গ'ল গৰৈ
আৰু এতিয়া যাব লাগে মাছটো ভাগ কৰিব লাগে ইমান কি হ'ল এজনে হিচাপ মাৰি আছে ভিডিঅ'টোত বেলেগ একো নাছিলে জাষ্ট এইখিনি আছিলে এতিয়া মাছটো আমি ভাগ কৰি মেলি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাকী একো নাই এনেই আৰু অকণমান ধেমালি কৰিলোঁ এতিয়া ঘৰলৈ যাওঁ মাছটো লৈ